হেল্ল' নমস্কাৰ মই সত্যজিৎ কল তোমালোক সকলোকে আমাৰ এই ভিডিঅ'টো স্বাগতম। আজি আমি তোমালোকক এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে তোমালোকৰ 2026 বৰ্ষৰ নিযুত বাবু বা নিযুত মইনা আঁচনি কেতিয়াৰ পৰা দিব, তোমালোকৰ বাবে এটা বিগ আপডেট আহি গৈছে। আগতে তোমালোকে ভিডিঅ'টো চোৱা। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে তোমালোকে ভিডিঅ'টো চালা। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে যে অহা 6-7 আগষ্টৰ পৰা তোমালোকৰ নিযুত বাবু আৰু নিযুত মইনা আঁচনিখন তোমালোকৰ ফৰ্মখন প্ৰকাশ কৰা হ'ব আৰু তোমালোকৰ ফৰ্মখন তোমালোকৰ কলেজৰ পৰা দিয়া হ'ব। আৰু তোমালোকে কেনেদৰে আবেদন কৰিবা, কি কৰিব লাগিব মই সম্পূৰ্ণ জনাই দিছোঁ। তোমালোকৰ কলেজৰ পৰা এটা ফৰ্ম দিব আৰু এটা আণ্ডাৰটেকিং দিব। তোমালোকে এই ফৰ্ম আৰু আণ্ডাৰটেকিং তোমালোকে ফিল আপ কৰিবা। মই পৰৱৰ্তী যেতিয়ালৈকে তোমালোকৰ ফৰ্ম আহিব তেতিয়া তোমালোকৰ ফৰ্মখন ফিল আপ কৰি মই সম্পূৰ্ণ ভিডিঅ'টো দি দিম। তোমালোকৰ ফৰ্মটো ল'বা, লৈ কিনে ফিল আপ কৰিবা। ফৰ্মটো ফিল আপ কৰি তোমালোকে তোমালোকৰ কলেজ জমা দিব লাগিব। তোমালোকে কি কি জমা দিব লাগিব লগতে চাবা। তোমালোকৰ জবৰ এটা অপশ্যন দিছে যে তোমালোকৰ PRC বা ডমিচিয়েল লাগে বুলি। সাধাৰণতে PRC ডমিচিয়েল কোনো ডকুমেণ্ট তেনেকৈ নালাগে। তোমালোকৰ বেংক পাছবুক লাগিব, তোমালোকৰ 2 কপি ফটো ল'বা আৰু তোমালোকৰ যিখন আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডখন তোমালোকৰ জেৰক্স কৰি লৈ যাবা। এইখিনি ডকুমেণ্টছো হৈ যাব আৰু তোমালোকৰ বেলেগ কিবা ডকুমেণ্টছ লোৱাৰ প্ৰয়োজন নাই। তো আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ টুইট যোগে জনাই দিছে এই কথাৰ। আৰু যিমান পাৰে তোমালোকে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া, আৰু যাতে তোমালোকে বন্ধুবৰ্গ এনেকুৱা ধৰণৰ আপডেট নটিফিকেশ্যনবিলাক পাই থাকে। আজিলৈ ইমানে সামৰিছোঁ। ধন্যবাদ।